নমস্কাৰ বন্ধুসকল CEhelper চেনেলৰ অন্য এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকে হয়তো থাম্বনেইলখন দেখি ভিডিঅ'টো চাবলৈ আহিছে আৰু থাম্বনেইলখনত যিটো দিছোঁ ভিডিঅ'টো সেইটোৱে হ'ব। আমি আলোচনা কৰিম আজি আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 4 যিহেতু 5 মাৰ্কৰ ইণ্টাৰভিউটো হ'ব, ভাইভা টেষ্ট হ'ব, তাৰপিছত ফাইনেল কাট অফ কিমান হ'ব আৰু ভাইভা টেষ্টত যদি আপুনি 0 পায়, নম্বৰ নাপায়, তেনেহ'লে আপুনি পাছ কৰিব নে নাই, এই সকলোবিলাক আজি আলোচনা কৰিম। গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, এইখিনিৰ পৰা চাই থাকক, স্কিপ নকৰিব। প্ৰথমতে চাওক, আপোনালোকৰ গ্ৰেড 4ৰ যিখন মেৰিট লিষ্ট মানে কাট অফ লিষ্টখন আছিল, কাট অফ লিষ্টখন চাওক। জেনেৰেলৰ আছিল 79, HS পাছখন SSLC, আৰু যিখন ছেকেণ্ড পেপাৰ আছিল 8 পাছখন সেইখন আছিল 74। বাকীবিলাকৰো সেনেকুৱাকৈ OBCৰ আছে 72, 10 পাছটো, আৰু এইফালে আছে 62। গতিকে সকলোৰে মাৰ্কবিলাক আছে, মাৰ্কবিলাক কাট অফ মাৰ্কবিলাক দি দিয়া আছে। কাট অফ মাৰ্ক মানে হৈছে এইটোৱে হৈছে লাষ্ট মাৰ্ক, যিটো নাম্বাৰৰ পৰা ষ্টুডেণ্টখিনি পাছ কৰিছে, কেণ্ডিডেটখিনি 79 বা তাতকৈ ওপৰত পোৱাখিনিয়ে পাছ কৰিছে, তাতকৈ তলত পৰাখিনিয়ে পাছ কৰা নাই। যদি আপোনালোকে বুজি পায় কাট অফ লিষ্টখন, সেইখিনি হৈছে। গতিকে এতিয়া যদি আমি কাট অফটো উলিয়াব যাওঁ, এতিয়া 5 মাৰ্কৰ আছে ইণ্টাৰভিউ, মানে ভাইভা টেষ্ট আছে 5 মাৰ্কৰ। গতিকে এই 5 মাৰ্কৰ ভাইভা টেষ্ট হ'ব ডিচেম্বৰ বা জানুৱাৰী মাহত। এই 5 মাৰ্কৰ ভাইভা টেষ্টটোত আপোনালোকে, মই ধৰি ল'লোঁ দুটা কেণ্ডিডেট আছে জেনেৰেলৰ, মই ধৰি ল'লোঁ এটাই পাইছে 85 আৰু এটাই পাইছে 95। গতিকে দুটা মাৰ্ক পাইছে 85, 95, আৰু এটাই এতিয়া ভাইভা টেষ্ট হ'ব 5 মাৰ্কৰ। যদি এই 5 মাৰ্কৰ ভাইভা টেষ্টটোত দুইজনে যদি 5 মাৰ্ক পায়, তেতিয়াহ'লে এজনে পাব 90 আৰু এজনে পাব 100। মানে 5 প্লাছ হোৱাৰ লগে লগে 5 মাৰ্ক আহি যাব, এটাৰ হ'ব 90 আৰু এটাৰ হ'ব 100। গতিকে 100 আৰু 90ৰ মাজত ডিফাৰেঞ্চ কিমান আছে? 10 নম্বৰ ডিফাৰেঞ্চ। গতিকে কোনজনে আগতে চিলেক্ট হ'ব? যিজনে 100 পাইছে তেওঁ আগতে চিলেক্ট হ'ব, আৰু যিজনে 80 বা 90 পাইছে তেওঁ হয়তো চিলেক্ট হ'ব পাৰে, কিন্তু তেওঁ লাহে লাহে মাৰ্কটো যেতিয়া কমি আহিব, মেৰিট লিষ্টৰ কাৰণে কাট অফটো যেতিয়া কমি আহি থাকিব, তেতিয়া যদি তেওঁ চিলেক্ট হয়, তেতিয়াহ'লে তেওঁৰ নামটো আহিব। গতিকে এইটো হৈছে কাট অফ লিষ্টটো এনেকুৱাকৈ আহিব। আৰু যিহেতু ভাইভা টেষ্টত 0 পালে পাছ কৰিম নে নাই কিছুমানে সুধি থাকে। ভাইভা টেষ্টটোত 0 পালে বহুত পাছ নকৰিব পাৰা, কাৰণ যিকোনো এটা এক্সামত দিয়াৰ লগে লগে তুমি সেই এক্সামটোত মানে মিনিমাম এটা কিবা মাৰ্ক পাব লাগিব, মিনিমাম 5 মাৰ্কটো পাব লাগিব। 5 নম্বৰ বুলি কোৱা নাই, তেওঁ 5 মাৰ্ক মানে পাছ কৰা মাৰ্কটো পাব লাগিব। গতিকে 5 নম্বৰৰ ভিতৰত তুমি 1, 2 বা যি পোৱা সেইটো আৰু কথা নাই, কিন্তু 0 পালে অলপ চান্সটো কম থাকিব, কাৰণ যিকোনো এটা এক্সামত তুমি কিবা নহয় কিবা এটা 5 মাৰ্ক পাব লাগিব। মাৰ্ক নোপোৱাকৈ হয়তো কোনো চিলেক্ট কৰিব নোৱাৰে। আৰু যিসকলে অলপ কম নম্বৰ পাইছে তেওঁলোকৰ অলপ প্ৰব্লেম হৈ যাব পাৰে, কাৰণ কাট অফ লিষ্টখন যেতিয়া বেছি নাম্বাৰৰ পৰা যদি ষ্টুডেণ্টখিনি বেছি আছে, এতিয়া কাট অফ 79 আছে, যদি হায়েষ্ট ধৰি লোৱা 80+ নম্বৰৰ পৰা বেছি ষ্টুডেণ্ট আছে, গতিকে 79 পোৱা বা 80 পোৱা ষ্টুডেণ্টখিনি বা 90+ নম্বৰ যদি পোৱা বেছি ষ্টুডেণ্ট আছে, তেনেহ'লে 79 বা 80 পোৱা ষ্টুডেণ্টখিনি অলপ কঠিন হৈ পৰিব, কাৰণ 5 মাৰ্ক যদি তেওঁলোকে পায়, ইহঁতেও 5 মাৰ্ক পায়, তেতিয়াহ'লে কিমান হ'ব? 85 আৰু সেইফালে 95। গতিকে তেওঁলোকৰ অলপ প্ৰব্লেম হৈ যাব, যিসকলক কম নম্বৰ পাই থৈছে। গতিকে অলপ সেইটো এতিয়া আমি ক'ব নোৱাৰিম যে সেইটো চৰকাৰে কি ব্যৱস্থা কৰে, সেইটো তেওঁলোকে জানিব। আৰু এতিয়াতো মই কৈছোঁৱেই যে ভাইভা টেষ্টটো 5 মাৰ্কৰ হ'ব। গতিকে 5 মাৰ্কৰ ভাইভা টেষ্টটো আপোনালোকে ভালকৈ দিবলৈ চেষ্টা কৰিব, যাতে 100% মানে 5 মাৰ্কটো সম্পূৰ্ণভাৱে তোমালোকে পাব পাৰা, যাতে তাৰ পৰা কোনো ধৰণৰ মাৰ্ক তেওঁলোকে কাটিব নোৱাৰে। আৰু এটা কথা বহুতে ভাবি আছে যে আমি যিহেতু গ্ৰেড 4 13,000 পোষ্ট থকা বুলি গম পাওঁ সকলোৱে, 13,000 পোষ্টত এটা পোষ্টৰ এগেইনষ্টত 2জনকৈ কেণ্ডিডেট ৰাখিছে, মানে 26,000 কেণ্ডিডেট। বহুতে এটা ভাবিছে 26,000 কেণ্ডিডেট 13,000 পোষ্ট মই পাছ কৰিব নোৱাৰিম, এনেকুৱাকৈ ভাবিছে। কিন্তু তেনেকুৱা কোনো কথা নহয়, কাৰণ এই 13,000 পোষ্টৰ 26,000 কেণ্ডিডেটৰ ভিতৰত বহুত সংখ্যক প্ৰাৰ্থী আছে যিয়ে দুইটাতে পৰীক্ষাতে পাছ কৰি থৈছে। এই 10 পাছতো পাছ কৰিছে, তেওঁলোকে 8 পাছতো পাছ কৰিছে, কিন্তু তেওঁলোকে চাকৰি পাব এটা, যিকোনো এটাত, 8 পাছত বা 10 পাছত। গতিকে এই 26,000 যিমান কেণ্ডিডেট পাছ কৰিছে, তাৰ ভিতৰত 16,000 বাদ কৰি 10,000 কেণ্ডিডেটে কিন্তু দুইটাতে পাছ কৰি থৈছে। 10,000 এইফালে 16,000, মানে 13,000 পোষ্টৰ এগেইনষ্টত 16,000 কেণ্ডিডেট আছে। ধৰি লোৱা 16,000 বা 20,000 কেণ্ডিডেট ধৰি ল'লোঁ। গতিকে এটা পোষ্টৰ এগেইনষ্টত এজন প্ৰাৰ্থী বা 1.5 প্ৰাৰ্থীকে এনেকুৱাকৈ পৰি আছে। গতিকে টেনশ্যন ল'ব দৰকাৰ নাই। যিসকলে 135 যিহেতু কুৱেশ্যন আছিল, তাৰ ভিতৰত যদি যিসকলে 90+ বা 100+ পাই থৈছে, তেওঁলোকৰ কোনো টেনশ্যনেই নাই, কোনো ক্ষেত্ৰতে টেনশ্যন নাই, তেওঁলোকে যিকোনো প্ৰকাৰে চাকৰিটো পাবই। কিন্তু যিসকলে 80 বা 85 পাই থৈছে, তেওঁলোকৰ অলপ প্ৰব্লেম হৈ যাব পাৰে। গতিকে তেওঁলোকে ভাইভাটো ভালকৈ দিয়াটো মই বিচাৰোঁ, যে ভাইভাটো তোমালোকে 100% কৰা, মানে 5 মাৰ্ক সম্পূৰ্ণ উঠাবলৈ চেষ্টা কৰা। সম্পূৰ্ণ
5 মাৰ্কটো পালে তোমালোকক হয়তো তেওঁলোকে চিলেক্ট কৰাৰ কিবা এটা প্ৰচেছ কৰিব পাৰে। গতিকে এইখিনি আছিল আপোনালোকক জনাবলগীয়া কাট অফ সম্পৰ্কে। কাট অফটো হয়তো মোৰ সম্ভৱ 5 মাৰ্কটো প্লাছ কৰি 90 মান হয়তো হৈ যাব পাৰে কাট অফটো। তাক এইটো মানে স্পষ্টভাৱে ক'ব নোৱাৰি কিমান হ'ব, তাৰ ওচৰ পাজৰ হ'ব পাৰে, তাতকৈ বেছি হ'ব তাতকৈ কমো হ'ব পাৰে, কিন্তু এইখিনি আছিল। এইখিনি হ'ব পাৰে মোৰ মানে মই এক্সপেক্ট কৰিছোঁ, মানে মই এইখিনি ভাবি লৈছোঁ যে এইখিনি হ'ব পাৰে বুলি, কিন্তু হ'ব পাৰে নহ'ব পাৰে। এইখিনি আছিল আপোনালোকক জনাবলগীয়া। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব বন্ধুসকলৰ মাজত, আৰু যদি চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি নটিফিকেশ্যন অল কৰি থ'ব, যাতে নতুন ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকৰ নটিফিকেশ্যন পাই যায়, ভিডিঅ'টো চাব পাৰে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।